কুকুৰৰ প্ৰতি আপুনি এজন ব্যক্তিৰ মৰম দেখি আজি তবত হ'ব মানে আপুনি মানে পাগলা হৈ যাব যে কুকুৰৰ প্ৰতি এজন মানুহৰ ইমান মৰম থাকিব পাৰে। পৃথিৱী প্ৰসিদ্ধ ভাৰতৰ এখন আগশাৰীৰ হোটেল তাজৰ ভিতৰত আপুনি বা মই সোমাবৰ কাৰণে লাগিব VIP পাছ বা VIP এন্ট্ৰি। কিন্তু আপুনি জানি আচৰিত হ'ব যে সেইখন হোটেলৰ ভিতৰত কুকুৰৰ সোমাবৰ কাৰণে নালাগে কোনো ধৰণৰ VIP পাছ বা VIP এন্ট্ৰি। সেই গোটেইখিনি এজন ব্যক্তিৰ কাৰণে সম্ভৱ হৈছে। নমস্কাৰ, জিমছ ব্লগত আজিৰ এই ভিডিঅ'ত প্ৰতিজনকে স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক এনে এজন ব্যক্তিৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ যিজন ব্যক্তি অকল ভাৰতবৰ্ষৰ মানুহৰ কাৰণে যে তেওঁ এজন দয়াৱান দয়াশীল বা অপাৰ মৰম টকা আছিল তেনেকুৱা নহয়, তেওঁ জীৱ জন্তুৰ প্ৰতিও আছিল অপাৰ মৰম। মই ক'বলৈ লৈছোঁ আজিৰ এই ভিডিঅ'ত সেই মহান ব্যক্তিগৰাকী হৈছে ভাৰতবৰ্ষৰ প্ৰসিদ্ধ বিজনেছমেন ৰতন টাটা। অৱশ্য বৰ দুখ লাগিল আপোনালোকক ক'বলৈ যে এইজন ব্যক্তি আজিৰ পৰা 2 দিন আগত আমাৰ মাজৰ পৰা বিদায় লৈ চিৰদিনৰ কাৰণে গুচি গ'ল অজান দেশলৈ। এই প্ৰাক্কণতে প্ৰতিজনলৈ আহ্বান জনাইছোঁ তেখেতৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব, কাৰণ এজন ব্যক্তি যে অকল মানৱতাৰ দৰিদ্ৰী আছিল তেনেকুৱা নহয়, তেওঁ আছিল জীৱ জন্তুৰ প্ৰতিও তেওঁৰ এক বিশেষ মৰম। হোটেল তাত যেতিয়া তেওঁৰ অধীনত আহিল আৰু সেইদিনাখন তেওঁ বাহিৰত কুকুৰৰ ঘূৰা ফুৰা দেখি তেওঁৰ মনত সেইসকলৰ প্ৰতি মৰম জগিল আৰু ষ্টাফৰ লগত আলোচনা কৰিলে যে যদি কোনো কুকুৰ বাহিৰত ঘূৰা ফুৰা কৰে সেইসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হওক আৰু এইসকলক বিনা পইচাত খাবলৈ দিয়া হওক। অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ হ'ল যে জীৱ জন্তুৰ প্ৰতিও তেওঁৰ এক বিশেষ মৰম আছিল। ভাৰতবৰ্ষক বিশ্বৰ বিভিন্ন দেশৰ লগত চিনাকি কৰাই দিয়া সেই মহান ব্যক্তিগৰাকী আজি আমাৰ মাজৰ পৰা গুচি গ'ল, কিন্তু এৰি থৈ গ'ল তেওঁৰ কৰা বিভিন্ন কামৰ নিদৰ্শন। পৃথিৱীৰ প্ৰত্যেকজন মানুহ এটা জটিল বেমাৰৰ কাৰণে মানে বৰ ভয় খাইছিল আৰু সেই কৰ্কট ৰোগৰ কাৰণে তেখেতে ফ্ৰী ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ভাৰতত আৰম্ভ কৰিলে এক নতুন অভিযান আৰু বৰ্তমান প্ৰায় লাখ লাখ মানুহ সেই ৰোগৰ পৰা বিনা পইচাত তেখেতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেই সকলোখিনি সম্ভৱ হৈছে ভাৰতবৰ্ষৰ প্ৰসিদ্ধ মানৱতাৰ দৰদী মানৱতাৰ ফেৰিৱালা ৰতন টাটাজীৰ কাৰণে। এনে এজন ব্যক্তিক আমি হেৰুৱাই আজিৰ এই দিনত দুখ লাগিছে আৰু তেনেকুৱা ব্যক্তি ভাৰতবৰ্ষত আকৌ আহিবনে সেয়া কিন্তু পৰৱৰ্তী লক্ষণীয় হ'ব। কিন্তু মই এই ভিডিঅ'টোত বিশেষকৈ ক'বলৈ লৈছোঁ যিখন হোটেলত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহি সোমাবৰ কাৰণে VIP পাছ লাগে, সেইখন হোটেলত কুকুৰ সোমাবৰ কাৰণে কোনো VIP পাছ বা VIP এণ্ট্ৰি নালাগে। ইয়াৰ পৰা প্ৰমাণ কৰক যে এইজন ব্যক্তি কিমান উদাৰ মনৰ আছিলে আৰু এই উদাৰ মনৰ ব্যক্তিজনৰ কাৰণে নিশ্চয় আপুনি প্ৰাৰ্থনা কৰিব। মইতো প্ৰাৰ্থনা কৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো ভালে থাকক, সকলো সুস্থ থাকক। ধন্যবাদ।